So hello everyone and welcome back to my channel Mrinal Vlogs. আজি অলপমান পিছত মই গৈছো ৰাহুলৰ ঘৰত কাৰণ ৰাহুলৰ আজি আছে ৰিং সেৰিমনি মানে বিয়াৰ খানটো দেৰিকৈ হ'ব কিন্তু আজি ৰিং সেৰিমনিটো হ'ব এটা ডিম্পু আহি আছে টাইম হৈছে 11টা ডিম্পু আহিব 12টা বজাত আৰু তাৰপিছত আমি মই আৰু ডিম্পু একেলগে দুইটা তাৰ ঘৰত যাম কিন্তু তাৰ আগতে অলপমান আপোনালোক কিবা আপডেট দি দিওঁ মানে মই অলপমান সেটআপটো চেঞ্জ কৰিম মোৰ চেঞ্জ মানে এই হোম থিয়েটাৰটো এইটো থাকিব বাৰু আৰু এইটো থাকিব কিন্তু এইটো যোনটো CPU টো এইটো মই চেঞ্জ কৰিম আৰু চেঞ্জ কৰাৰ কাৰণটো হ'ল মই ধৰক মানে গেম চেম খেলি ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ কিন্তু এতিয়া ধৰক 1 লাখ বা 60,000 টকা বা তেনেকুৱা অলপ বেছি হেভি বাজেটৰ গেমিং CPU টো বনাব নোৱাৰো কিন্তু এটা বাজেটৰ মানে CPU এটা বনাম বুলি ভাবি আছো এই কম দিনতে আৰু কেনেকৈ কি বনাম গোটেইখিনি দেখাম আপোনালোকক কিন্তু সেইটো বনোৱাৰ পিছত অলপমান তাৰমানে গেম চেমো খেলিম মাজে মাজে টাইম পাছ কৰিম আৰু যিটো গেম খেলা আগৰ পৰাই ভাল পাওঁ মাজে মাজে আৰু তো এইটো আছিলে ফাৰ্ষ্ট আপডেট আৰু সেকেন্ড আপডেটটো হৈছে যে ফেব্ৰুৱাৰীৰ মাহত তেনেকৈ ক'তো যোৱা প্লেন নাই মানে ফেব্ৰুৱাৰীৰ মাহটোত অলপমান ব্যস্ত থাকিম সেইকাৰণে ভ্লগবোৰ অলপমান দেৰিকৈ আহিব পাৰে বা এনে ওচৰে পাজৰৰ ভ্লগ আহিব পাৰে কিন্তু মাৰ্চৰ অলপ ধুনীয়াকৈ প্লেনবোৰ বনাম মাৰ্চ এপ্ৰিল মে এই গোটেইকেইটা মাহত মানে ফেব্ৰুৱাৰীৰ পিছত মাহকেইটাত ধুনীয়া প্লেন বনাম বুলি ভাবি আছোঁ মানে এতিয়াই প্লেনবোৰ বনাই থৈ দিম তাৰপিছত ডাইৰেক্ট মাৰ্চৰ মাহটো পৰাৰ লগে লগে ক'ৰবাত ওলাই যাম আমি বৰ্তমান এইখিনি আছিল কথা এতিয়া ডিম্পু হওক তাৰপিছত আমি যাম ৰাহুলৰ ঘৰত আৰু তাৰপিছত বাকী কথাখিনি মোটৰ লগতে আমি আৰম্ভ কৰি দিম আৰু লাষ্ট এটা সৰু আপডেট সেইটো দিব পাহৰি গৈছিলোঁ আৰু এইটো যোনটো ছেটআপটো মোৰ মোটৰ লয়িঙৰ ছেটআপটো এইটো এতিয়া মই অলপমান চেঞ্জ কৰি দিছোঁ আগতে আছিল বেলেগ এইটো মই এতিয়া পাৰফেক্ট তাৰমানে এতিয়া মই বাইকখন চলাই থাকোঁতে কেমেৰাটো দেখা পাম ধুনীয়াকৈ এইটো এনেকৈ লগাই লৈছোঁ আৰু যোনটো মাইক আছে ভিতৰত মাইকটো ইয়াত লগাই দিছোঁ তাত মই একদম ছাইডত যেন মানে হাৱা চাৱা মানে একদম নাহে ভইচটো কোৱালিটি ধুনীয়াকৈ আহে আৰু এইটো মই মাইক টেষ্টটো মানে ভইচ কোৱালিটি চেক কৰা নাই আজি চেক কৰিম কিন্তু এইখিনি মানে ছেটআপ কৰাৰ পিছতো যদি ভইচটো ক্লিয়াৰ নাহে বা একদম নইজ যদি আহি থাকে ভইচত তেতিয়াহ'লে মই মাইকটো চেঞ্জ কৰিব লাগিব মানে মাইকৰ প্ৰব্লেম কাৰণ এতিয়া যেনেকৈ লগাইছোঁ তাত অলপো নইজ আহিব নালাগে বা উইণ্ড ব্লাষ্ট অলপো হ'ব নালাগে তো যদি হাৱাৰ কিবা মানে আহে নষ্ট যদি আহে তেতিয়াহ'লে মাইকটো চেঞ্জ কৰিব লাগিব তো আজি যাওঁতে চেক কৰি ল'ম মোটৰ ব্লয়িঙত কেনেকুৱা ভইচ কেনেকুৱা কি আপোনালোকে কমেণ্ট কৰি কৈ দিব কেনেকুৱা আহে এনেও তো বৰ্তমানলৈকে সেইখিনিয়ে কথা আছিল আৰু বাকীখিনি কথাটো অলক তো ডিম্পু আহি পেলাই আৰু এতিয়া আমি গৈছোঁ ৰাহুলৰ ঘৰত ভাই লগৰ ছোৱালী বিয়া পাতলা মানে আচৰিত কাৰবাৰ আজি গৈছোঁ ৰাহুলৰ বিয়া আৰু যিয়ে নহওক অলপমান দেৰি হ'ল আচলতে আমি কেতিয়া ডাঙৰ হয় জানা না যেতিয়া লগৰ ছোৱালীৰ বাৰ্থডে খাওঁ সময়ৰ পৰা এই বিয়া খাওঁ সময়ৰ ভিতৰতে আমি ডাঙৰ হৈ যাওঁ গমেই নাপাওঁ টাইম কেনেকৈ গুচি যায় বাৰ্থডে খাব গৈছিলোঁ কেইদিনমান আগতে বাৰ্থডে আছিল আৰু আজি গৈছোঁ ৰাহুলৰ আমি বিয়া খোৱাৰ কাৰণে তো সেই আপোনালোকে ফিলিংছ অলপ বেলেগ বাৰু যে নহয় আজি চেণ্ডেল এখন আনা নাই আজি চেণ্ডেল মেইন আৰু মানে এইটো কথা কি বুলি ক'ম আগতেও কৈছোঁ আমি ৰাইডত যাওঁতে বা এনে আগতেও বহুতবাৰ কৈছোঁ যে সি নোৱাৰে জোতা পিন্ধিব বা সি পিন্ধি ভাল নাপায় বা তাৰ অভ্যাস নাই সি যিহত কমফৰ্টেবল সি সেইটোহে পিন্ধিব মানুহে যিমান যি নকওক সিহঁতক মানে বেয়া পাই লাভ নাই বা এইটো মানে চিম্পলিচিটি বুলি কথা নাই আপুনি যোনটো বস্তু ভাল পায় সেইটো বস্তু যদি আপুনি কৰে সেইটো চিম্পলিচিটি নহয় নিজৰ অলপ কমফৰ্টেবল চাব লাগিব ন যিমান যি নক'লেও তো কথাটো সেইটোৱে মানে চিম্পুল কথা বেছি ডাঙৰ কথা নহয় তো বেছি ডাঙৰ ইছ্যু কৰিব নালাগে একদম ভালকৈ ৰাখক চবে আৰু যিয়ে নহওক এতিয়া গৈছোঁ ৰাহুলৰ ঘৰত আহি পেলোঁ ৰাহুলৰ ঘৰ চাহ তাহ খাই ল'লোঁ আৰু এতিয়া কেক কটা পৰ্যায়টো আৰম্ভ হ'ব ৰাহুল আৰু পূৰ্ণাঞ্জলি আচ্ছা বাৰু কেক কাটা কাৰ্যসূচী খতম হৈ গ'ল এতিয়া কেক চেক খাওঁ খানা চানা খাওঁ পাৰ্টি চাৰ্টি কৰোঁ ফূৰ্তি ফাৰ্তা কৰোঁ লগৰ ল'ৰাৰ বিয়া বুলি আৰু তাৰপিছত আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ আহি পেলোঁ ৰাহুলৰ ঘৰৰ পৰা আৰু এতিয়া বৰ্তমান মই আছোঁ ঘৰত আৰু তাতে বহুত বেছি ভ্লগ কৰা নহ'ল কাৰণ ভ্লগ কৰিলে কি হয় তাতে আপুনি এনজয়টো কৰিব নোৱাৰে লগৰ লগত যদি ভ্লগে কৰি থাকোঁ তেতিয়াহ'লে এনজয়টো কৰা নহয় আৰু যদি এনজয়টো নকৰোঁ তেতিয়া মানে ভ্লগ কৰা হৈ যায় সেইকাৰণে আজি মানে ভ্লগটো অলপমান কমকৈ কৰি মানে কেইটামান শ্বট লৈছোঁ সেইখিনিয়ে দিছোঁ আৰু সিহঁতৰ অলপমান এনজয় কৰিলোঁ আৰু আজি একদম ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে এইটো মাহত তেনেকৈ ক'তো যোৱা নহয় ভ্লগবোৰ চাগে অলপমান দেৰিকৈ আহিব পাৰে কিন্তু এতিয়া অলপমান ভাবিছোঁ যে একদিন বা দুদিনৰ কাৰণে হ'লেও ক'ৰবাত যাওঁ মানে ভাবিছোঁ তেনেকৈ কিন্তু চিয়'ৰ নহয় যদি হয় আপোনালোকে গম পাব আৰু ভ্লগ দিয়াৰ আগতে মই ইনষ্টাগ্ৰামত দিয়ে দিম আৰু
অলপ আগতীয়াকৈ জনাৰ কাৰণে ইনষ্টাগ্ৰাম ফ'ল' কৰি লওক লিংক ডিছক্ৰিপশ্যনত আছে এইটো ব্লগ বহুত বেছি দীঘল নহয় কাৰণ বিয়াত তাৰমানে বহুত বেছি ভ্লগ কৰা নহ'ল কেইটামান শ্বৰ্ট ল'লোঁ যদি বিয়াত ভ্লগ কৰিলোঁ তেতিয়াহ'লে ভিডিঅ'টো অলপমান টানিব পাৰিলোঁ হয় ধৰক অলপ লম্বা হ'ল হয় এতিয়া চাগে 5-6 মিনিটমানৰ হ'ব উপায় নাই আৰু আজি মানে ভ্লগটো কমকৈ কৰি অলপমান এনজয়টো বিচাৰি কৰিলোঁ লগৰ লগত আপোনালোকক মই কৈছোঁ এইটো মাহত মই অলপমান ব্যস্ত থাকিম সেইকাৰণে ভিডিঅ'বোৰ মাজে মাজে 5-6 মিনিটৰ হ'ব পাৰে মানে অলপমান ছুটি হৈ যাব পাৰে ভিডিঅ'বোৰ তো সেইকাৰণে আগতে কৈছিলোঁ বেয়া চাই একো নাপাব যিমানখিনি পাৰোঁ ভাল ভাল ভ্লগ বনাব চেষ্টা কৰিম কিন্তু মানে ব্যস্ততাৰ মাজত অলপমান ভিডিঅ' ভ্লগ কৰিলে ছুটি হৈ যাব পাৰে সেইটো মানে অলপমান প্লিজ বুজি পাব আৰু তো আজিৰ ভ্লগটো এইখিনি কৈ ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ইয়ালৈকে চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গোটেইখিনি কৰক আৰু যদি এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম ফ'ল' কৰক লিংক ডিছক্ৰিপশ্যনত আছে হল গ'লে নেক্সট ভ্লগত তিল দেন সকলো ভাল কাৰণ জীৱনৰ এটা ভুল আৰু